নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ বৰ্তমান গুৱাহাটীত, মানে গুৱাহাটীত অকস্মাত আহিবলগীয়া হ'ল। চাই থকা সম্পূৰ্ণকৈ ভিডিঅ'টো অলপ। গুৱাহাটীত আহিবলগীয়া কাৰণটো মই আপোনালোকক কৈ আছোঁ। বলক মানে আমাৰ দেউতাই গুৱাহাটীতে থাকে আৰু কি কৰি মানে দেখুৱাই আছোঁ। ব্লগটো চাই থকা সম্পূৰ্ণকৈ, মানে দেউতা আৰু পিছক লৈ যাই আছোঁ। এটি বহুত গৰম বেছি গাইছে। গাইজ ফাইনেলি মই অফিচ আহি পালোঁ। এই দেউতাৰ অফিচ বিল্ডিঙৰ ওপৰত এটা মন্দিৰো আছে, আপোনালোকক দেখুৱাই আছোঁ। এইটো মন্দিৰ চাই লওক গাইজ। আৰু এনেদৰে ইয়াত ফুলো ৰুইছে গাইজ, ফুল ৰোৱা হৈছে এনেদৰে। এইটো মন্দিৰ আৰু বাগেৰে ফুল গাইজ। চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো গাইজ। ইমান ৰ'দ, গাইজ ইয়াতে আমাৰ দেউতাই ফুলত পানী চানী দিয়ে, দেখি আছোঁ আৰু চাই থাকক সম্পূৰ্ণভাৱে ভিডিঅ'ত। গাইজ মোৰ মানে গা চা ধোৱা হৈ গ'ল, দেখুৱাই আছোঁ। ব্লগটো চাই থাকক সম্পূৰ্ণ। ফাইনেলি গাইজ মানে দেউতাই ইয়াত এতিয়া নাই, ৰুমত গৈছে। মই গা ধুব আহিলোঁ, ময়ো যাইছোঁ ৰুমত। দিয়ক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো গাইজ ফাইনেলি মই যাই আছোঁ ৰুমক লগি। বলক গাইজ ৰুমত যাই লগ পাই আছোঁ। চাই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ মোৰ চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া নতুন ভিডিঅ' পাই যাব। বাই বাই।